ভয়ে কৰা নাই একদম। মানে আমাৰ ইমানেই মানে বিশ্বাস কৰে যে আমাৰ হাতত আৰু মানে গাতে প্ৰায় থাকে চৰাইবোৰ। তো দেখিছে না, সিহঁতক মানে বেছি বুট, মগু, সৰিয়হ, ধান, চাউল এইবোৰ দিয়া হয়। তো এনেকুৱা আৰু আজি যিহেতুকে লক্ষ্মী পূজাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আচলতে লক্ষ্মী বেলেগত বিচাৰিলে পোৱা নাযায়, নিষ্পাপ জীৱৰ লগতে লক্ষ্মী থাকে। আমি কথা বতৰাবোৰ মাত্ৰ মানুহে বুজিলেই হ'ল। বহু সময়ত দেখা পোৱা যায় চৰাই চিৰিকটি জীৱ জন্তুৰ ওপৰত মানুহে নানান অত্যাচাৰ কৰে। এইসমূহ আচলতে খুব শুভ লক্ষণ নহয়। যিমান পৰা যায় নিষ্পাপ জীৱবোৰক আমি সিহঁতক প্ৰটেকশ্যন কৰি ৰাখিব লাগে। তেনেকুৱা আৰু জীৱৰ ওপৰত অন্ততঃ মানুহৰ মৰম থাকিব লাগে। ইহঁত আমাৰ বিশ্বাস আৰু ভৰসাত থাকে। আৰু মই নাভাবোঁ লক্ষ্মী মাক বা ভগৱানক বিচাৰিলে বেলেগ ক'ৰবাত পোৱা যায় বুলি। কেৱল নিষ্পাপ জীৱৰ ওপৰত লগত বসবাস কৰে আৰু এই বিশ্বাসটো সকলোৱে কৰিব লাগে আচলতে। সেইবাবে আজি লক্ষ্মী পূজা ঘৰতে গোটেইখিনি আহি যায় একদম। আৰু এতিয়া মানে গোটেই পাৰবোৰ ওলাই অহা নাই, এটা কাৰণতে ওলাই অহা নাই। তেতিয়া কণী পাৰি আছে, কণী পাৰি উমনিত আছে। চ' সেইটো সময়ত নাহে মানে এইখিনি যিখিনি আছে এইখিনি ইহঁতৰ মানে উমনিত নাই, সৰু পোৱালি, সেইকাৰণে আহি গৈছে। সেয়াই আৰু আমি গাঁৱৰ মানুহ হিচাপে হাঁহ, পাৰ, কুকুৰা এইসমূহ আমি ৰাখিছোঁ। তেনেকুৱা একদম প্ৰথম আছিলে আমাৰ প্ৰথম দুটা আনিছিলোঁ মানে দুটা। তাৰপাছত লাহে লাহে কৰি এতিয়া বহুত হৈ গ'ল। সিহঁত আৰু মানে আমি সৰুৰ পৰাই সিহঁতক আমি হাতত খোৱা আৰু ঘৰৰ ভিতৰত মানে গৈ খোৱা এইটো অভ্যাস কৰি দিছোঁ। সিহঁতে ভয় নকৰে। গতিকে এইটো কথা মই কওঁ যে নিষ্পাপ জীৱৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগে, ইহঁতক মৰম কৰিব লাগে। আৰু যদি মৰমো নকৰে তেনেহ'লে অত্যাচাৰ কৰিব নালাগে। তেনেকুৱা আৰু সেইটোৱে। সকলোকে ধন্যবাদ জনাইছোঁ।